আর মুখ পয়সা যে গান গাওয়া লাগে তুই কি গালি রে এই বয়স আমি গান গাবো পারো না বুড়িটা উনি এখন লালুতে একে সবার মতো মুড়ি যায় আর কি আদান প্ৰদানৰ তালিকা পঢ়া হওক। মৈত্ৰী অংগীকাৰ মতে আমাৰ ৰাজ্যৰ পৰা খাচী ৰাজ্যলৈ পঠিওৱা হ'ব ভৈয়ামৰ খেতিৰ বিশেষজ্ঞৰ দল এটি আৰু সপোনৰ ফুল বাচিব পৰা অসমীয়া তাঁতী ছগৰাকী। সাংস্কৃতিক বিনিময়ৰ বাবে গায়ন বায়নৰ এটি সম্প্ৰদায়। কাঠত ফুল কাটিব পৰা 12 দল এটি। এই বহুমূলীয়া উপঢৌকনৰ বিনিময়ত আমাৰ খাচী আৰু জয়ন্তী ৰাজ্যৰ ফালৰ পৰা নম্ৰতাৰ প্ৰতীক স্বৰূপে পঠিওৱা হ'ব। মন্ত্ৰীদেৱ আপুনিয়ে কওক। আমি আমাৰ ৰাজ্য পোৱাৰ পিছতে অসমৰ সৰ্বদেউল উদাৰ মেঘ যেনেদৰে সাৱতি ধাৰা